নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এনি সাপোৰ্টৰ আজিৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে চাগে গমেই পাইছে যে এতিয়া যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে তেওঁলোকে বা তেওঁলোকৰ ৰেচন কাৰ্ডৰ সকলো সদস্যই তেওঁলোকৰ ডিলাৰৰ ওচৰত গৈ ফিংগাৰপ্ৰিণ্ট মেচিনত আঙুলিৰ ছাপ দিব লগা হৈছে। আচলতে কোনসকল ব্যক্তিয়ে ফিংগাৰপ্ৰিণ্ট মেচিনত আঙুলিৰ ছাপ দিব লগা হৈছে বা কোনসকলে দিব নালাগে না সকলোৱে দিব লাগিব, এই সম্পৰ্কে বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আচলতে কোনসকল ব্যক্তিয়ে এই ফিংগাৰপ্ৰিণ্ট মেচিনত আঙুলিৰ ছাপ দিব লগা হৈছে। গতিকে বন্ধুসকল, এই সকলোবোৰ তথ্য জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। বন্ধুসকল, ইয়াৰ বাবে প্ৰথমতে আপুনি এখন ৰেচন কাৰ্ড লিষ্ট ডাউনলোড কৰি ল'ব লাগিব। বন্ধুসকল, কেৱল আপোনালোকেই নহয়, এই ৰেচন কাৰ্ড লিষ্টখন অসমত যিমানবোৰ ডিলাৰ আছে সেই সকলোবোৰ ডিলাৰে এই ৰেচন কাৰ্ড লিষ্টখন ডাউনলোড কৰি ল'ব লাগিব আৰু এই ৰেচন কাৰ্ড লিষ্টখন ফ্ল' কৰিহে তেওঁলোকে তেওঁলোকৰ ফিংগাৰপ্ৰিণ্ট মেচিনত সদস্যসকলৰ ছাপ ল'ব লাগিব। গতিকে এই ৰেচন কাৰ্ড লিষ্টখন আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ নাইবা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব আৰু সাৰ্চ বাৰত টাইপ কৰিব rcms.assam.gov.in আৰু আপোনালোকে সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে চাওক, ইয়াতে প্ৰথমতে আপুনি ৰেচন কাৰ্ড বুলি এটা অপশ্যন পাব আৰু এই অপশ্যনটো যোৱাৰ লগে লগে আপুনি তলত চাব ৰেচন কাৰ্ড ডিটেইলছ। ইয়াতে আপুনি ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে প্ৰথমতে আপুনি তলত থকা কেপচাটো ফিল কৰি দিব আৰু ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব আৰু ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি আকৌ এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে চাওক, প্ৰথমতে আপোনাৰ যিখন ষ্টেট হয় সেইখন অটো চিলেক্ট থাকিব। নেক্সট আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ DFSO মানে আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় FCS অফিচ হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ TFSO এইটো আপুনি চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ যিটো ডিলাৰ হয়, আপুনি যিটো ডিলাৰৰ ওচৰত বা যিজন ডিলাৰৰ ওচৰত আপুনি চাউল পায় সেই ডিলাৰজন আপুনি চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ স্কিম, আপুনি ইয়াতে চিলেক্ট অল অপশ্যনটো ক্লিক কৰি ল'ব। নেক্সট আপোনাৰ ষ্টেটাছ, ইয়াতো আপুনি চিলেক্ট অল এই অপশ্যনটো ক্লিক কৰি ল'ব। নেক্সট আপুনি ছৰ্টিং, ইয়াতে আপুনি দুটা অপশ্যন পাব, ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ আৰু UID ৱাইজ। আপুনি এই প্ৰথমত থকা অপশ্যনটো ক্লিক কৰি ল'ব। নেক্সট আপোনাৰ RC ষ্টেটাছ, ইয়াতে আপুনি অল চিলেক্ট কৰিব। নেক্সট আপুনি FPS ৱাইজ RC এণ্ড মেম্বাৰ ডিটেইলছ এই অপশ্যনটো ক্লিক কৰি ল'ব আৰু এই অপশ্যনটো ক্লিক কৰি আপুনি ভিউ ৰিপৰ্ট এই অপশ্যনটোত ক্লিক কৰি দিব আৰু এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিলাৰৰ যিমানবোৰ নাম আছে, মানে যিমানবোৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে এই সকলোবোৰ আপোনাৰ শ্ব' কৰিব। এয়া চাওক, আপোনাৰ যিজন ডিলাৰ হয় তেওঁৰ আণ্ডাৰত যিমানবোৰ ৰেচন কাৰ্ড আছে ইয়াতে আপোনাৰ সকলোবোৰ শ্ব' কৰিছে। চাওক, সকলোবোৰ শ্ব' কৰিছে। গতিকে প্ৰথমতে আপুনি এই ৰেচন কাৰ্ড লিষ্টখন আপুনি ছেভ কৰি ল'ব। ছেভ কৰাৰ বাবে আপুনি এই যিটো অপশ্যন আছে এক্সপৰ্ট অপশ্যন, এই অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াতে আপুনি যেনেদৰে ছেভ কৰিব বিচাৰে তেনেদৰে ছেভ কৰিব পাৰিব। তো মই যিহেতু এক্সেল হিচাপত ছেভ কৰিম, মই এক্সেল অপশ্যনটোত ক্লিক কৰি দিছোঁ আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন ৰেচন কাৰ্ড লিষ্ট হয় এইখন আপোনাৰ ডাউনলোড হৈ যাব। চাওক, ইয়াতে ডাউনলোড হৈ গৈছে। তাৰপিছত আপুনি ইয়াতে ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন ৰেচন কাৰ্ড লিষ্ট হয় সেইখন আপুনি দেখিবলৈ পাব। চাওক, ইয়াতে আপোনাৰ যিজন ডিলাৰ হয় সেই ডিলাৰৰ সকলোবোৰ ৰেচন কাৰ্ড হোল্ডাৰৰ নাম ইয়াতে দেখিবলৈ পাইছে। গতিকে এতিয়া আপুনি কেনেকৈ গম পাব যে আপুনি ফিংগাৰপ্ৰিণ্ট দিব লাগে নে নালাগে? তাৰ আগতে আপোনালোকক এটা বস্তু নতুনকৈ দেখুৱাব বিচাৰিছোঁ যে ইয়াতে চাওক, প্ৰথমতে আপোনাৰ চিৰিয়েল নাম্বাৰ, নেক্সট আছে আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ। ইয়াতে চাওক,
ৰেচন কাৰ্ড নাম্বাৰ যিটো আছে সেইটো আগৰ দৰে ৰেচন কাৰ্ড নাম্বাৰ নহয়। এতিয়া ৰেচন কাৰ্ড নাম্বাৰবোৰ সলনি হৈ গৈছে। এইটো হ'ল আপোনাৰ নতুন ৰেচন কাৰ্ড নাম্বাৰ। এইটো নাম্বাৰ আৰু আপোনাৰ আগতে থকা ৰেচন কাৰ্ডৰ নাম্বাৰৰ লগত মিল নাই। নেক্সট আপুনি চাব ষ্টেটাছ। নেক্সট আপোনাৰ ফেমিলি হেড। ইয়াতে আপোনাৰ ৰেচন কাৰ্ডখন যাৰ নামত আছে তেওঁৰ নামটো ইয়াতে থাকিব। নেক্সট আপোনাৰ MS নং। নেক্সট আছে মেম্বাৰ নেম। আপোনালোকৰ ৰেচন কাৰ্ডত যিমান মেম্বাৰ আছে ইয়াতে মেম্বাৰবোৰ দেখিবলৈ পাব। নেক্সট আপোনাৰ মেম্বাৰ ID। আগৰ যিবোৰ ৰেচন কাৰ্ড আছিল তাত মেম্বাৰসকলৰ কোনো নিজস্ব ID নাছিল। এতিয়া এই নতুন লিষ্টখনত প্ৰত্যেক মেম্বাৰৰে অৰ্থাৎ প্ৰত্যেক সদস্যৰে নিজা নিজা মেম্বাৰ ID জেনেৰেট হৈছে। আৰু এই মেম্বাৰ IDটোৰ জৰিয়তে ডিলাৰসকলে তেওঁলোকৰ যিটো ফিংগাৰপ্ৰিণ্ট মেচিন আছে সেই মেচিনত তেওঁলোকে নাম্বাৰ অন্তৰ্ভুক্ত কৰোঁতে এই মেম্বাৰ IDটো ব্যৱহাৰ কৰিব লাগে। নেক্সট আপোনাৰ মেম্বাৰ এজ। তাৰ পাছত আপুনি চাব UID নাম্বাৰ অৰ্থাৎ আপোনাৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ এই আধাৰ কাৰ্ড নাম্বাৰবোৰ ইয়াতে দিয়া আছে। এতিয়া আপুনি গম পাব যে কোনসকল ব্যক্তিয়ে ফিংগাৰপ্ৰিণ্ট দিব লাগিব। ইয়াতে চাওক যিসকল ব্যক্তিৰ এই আধাৰ কাৰ্ড লিখা ঘৰটোত আধাৰ কাৰ্ড নাম্বাৰটো নাই। চাওক ইয়াতে বহুতৰে আধাৰ কাৰ্ড নাম্বাৰ দিয়া আছে আৰু বহুতৰ ক্ষেত্ৰত আধাৰ কাৰ্ড নাম্বাৰ নাই। চাওক এইবিলাক সম্পূৰ্ণ ব্লেংক আছে। গতিকে যিসকল ব্যক্তিৰ এই আধাৰ কাৰ্ড নাম্বাৰ থকা ঘৰটো খালী আছে অৰ্থাৎ যিসকল ৰেচন কাৰ্ড মেম্বাৰৰ এগেইনষ্টত এই ঘৰটো খালী আছে তেওঁলোকে তেওঁলোকৰ ডিলাৰৰ ওচৰত গৈ আঙুলিৰ ছাপ দি তেওঁলোকৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু যিসকল ব্যক্তিৰ অৰ্থাৎ যিসকলৰ ইয়াতে অলৰেডি আধাৰ কাৰ্ড নাম্বাৰ দিয়া আছে তেওঁলোকে ডিলাৰৰ ওচৰত গৈ ফিংগাৰপ্ৰিণ্ট দিবৰ দৰকাৰ নাই অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট দিব নালাগে। গতিকে আপোনালোকে নিশ্চয় এতিয়া গম পাইছে যে কোনসকল ব্যক্তিয়ে ফিংগাৰপ্ৰিণ্ট দিব লাগিব বা কোনসকল ব্যক্তিয়ে ফিংগাৰপ্ৰিণ্ট দিব নালাগে। গতিকে এই আছিল আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি আজি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব, কিয়নো মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় লৈ আহোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকৰ অলপ হ'লেও উপকাৰ হ'ব। চ' আজিলৈ এয়াই। ধন্যবাদ। জয় আই অসম।